নমস্কাৰ জনাইছো সকলোকে আশা কৰিছো আপোনালোক সকলো ভালে আছে বহুত দিন মই ভিডিঅ' বনোৱা নাই বহুতো ৰিকুৱেষ্ট মোলৈ আহিছে ফোন কৰিছে বহুতে WhatsApp মেছেজ কৰিছে তেওঁলোকৰ বিভিন্ন বিষয়সমূহ কৈছে যে সেই সময় বিষয়ৰ ওপৰত মই ভিডিঅ' কৰিব লাগে কিন্তু প্ৰথম কথা যে এইকেইদিন মই খুবেই বেছি ব্যস্ত যাৰ বাবে মই ভিডিঅ' বনাবলৈ সময় পোৱা নাই তাৰ মাজতো আজি ভাবিলো যে আপোনালোকৰ বাবে এটা ভিডিঅ' বনাও আজি মই এইমাত্ৰ অফিচৰ পৰা আহি সোমাইছো আৰু লগে লগে ভাবিলো আপোনালোকৰ কাৰণে ভিডিঅ'টো ৰেডি কৰি লওঁ আজি মই এটা ৰোগৰ বিষয়ে ক'বলৈ লৈছো আৰু সেই ৰোগটো হৈছে আমাৰ লিভাৰ সম্পৰ্কীয় লিভাৰ cirrhosis আপোনালোকে বহুতেই হয়তো এই নামটো শুনিছে বহুতৰে হয়তো এই নামটো চিনাকি এলকহল অধিক সেৱন কৰাৰ ফলত আমি এই ৰোগত আক্ৰান্ত হওঁ তাৰোপৰি আমাৰ যিহেতু বৰ্তমান যিটো লাইফষ্টাইল ডায়াবেটিছে কওক আপুনি প্ৰেছাৰ সুগাৰ থাইৰয়ড এনে ধৰণৰ যিসমূহ সমস্যা আচলতে এই সমস্যাসমূহ আমি লাইফষ্টাইল ডিজিজ বুলি বহুতে ক'ব খোজে আমাৰ লাইফষ্টাইল যি ধৰণে আমি চলাইছো তাৰ বাবে আমি এইসমূহ ৰোগত ভুগিছো আৰু এইসমূহ ৰোগ কিন্তু সম্পূৰ্ণ নিৰ্মূল কৰিব পৰা ৰোগ নহয় আপোনালোকৰ যদি কোনো ব্যক্তি এবাৰ এই ৰোগত আক্ৰান্ত হয় তেনেহলে আপোনালোকে ইয়াক গোটেই জীৱন নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিব মেইনটেইন কৰিব লাগিব সম্পূৰ্ণ নোহোৱা কৰি পেলাব নোৱাৰে গতিকে মই আজি ক'বলৈ লৈছো লিভাৰৰ বিষয়ে লিভাৰ cirrhosis নহয় লিভাৰৰ যদি যিকোনো সমস্যা হয় তেনেহলে আপুনি কি কৰিব প্ৰথম কথা আপুনি চিকিৎসকৰ কাষ চাপিবই লাগিব চিকিৎসকে আপোনাক যি পৰামৰ্শ দিয়ে সেয়া আপুনি মানি চলিবই লাগিব তাৰোপৰি যিসকলে ৰেকি কৰে তেওঁলোকে ৰেকি কৰি তেওঁলোকৰ বিভিন্ন ৰোগৰ পৰা উপশম ল'ব পাৰিব আৰু যিসকলে ৰেকি নকৰে তেওঁলোকে বাৰু কি কৰিব চিকিৎসকে যিসমূহ পৰামৰ্শ দিছে যিদৰে আপোনাৰ খাদ্যৰ তালিকাখন চিকিৎসকে আপোনাক দিছে সেইখন আপুনি মেইনটেইন কৰক তাৰোপৰি আজি এই ভিডিঅ'টো যথেষ্ট শৰ্ট মই বেছি সময় নলওঁ লিভাৰৰ ৰোগত আপুনি কি কৰিব কি নকৰিব সেয়া ইণ্টাৰনেটতো উপলব্ধ আপোনালোকে চাই ল'ব পাৰিব মই মাত্ৰ আপোনালোকক আজি কেইপটমান ক্ৰিষ্টেল দেখুৱাবলৈ লৈছোঁ গতিকে খুব কম সময়ৰ ভিতৰতে মই ভিডিঅ'টো কৰিছোঁ আৰু এতিয়া পলম নকৰি আহক আমি ক্ৰিষ্টেল চাওঁ প্ৰথমতে মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ এডাল ব্ৰেচলেট চাওক কি ধুনীয়া মাল্টি কালাৰ এডাল ব্ৰেচলেট আপোনালোকে পৰিধান কৰিব পাৰে আপোনালোকৰ লিভাৰটো সুস্থ ৰাখিবৰ বাবে তাৰোপৰি ক্ৰিষ্টেল সেট আছে সেই ক্ৰিষ্টেল সেটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে গোটেইখিনি একেলগে নেদেখাই মই আপোনালোকক সেটটোত কি আছে এটা এটাকৈ ক্ৰিষ্টেলখিনি দেখাই যাওঁ এইটো এটা ক্ৰিষ্টেল খুব ধুনীয়া এইটো এটা ক্ৰিষ্টেল এনে ধৰণৰ ক্ৰিষ্টেল আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ক্ৰিষ্টেল এয়া মই দেখুৱাইছোঁ আপোনালোকক এইসমূহ ক্ৰিষ্টেল আপোনালোকে যদি আপোনালোকৰ লগত ৰাখে তেনেহলে আপোনালোকে লিভাৰটো আপোনালোকৰ সুস্থ হৈ থাকিব তাৰোপৰি যিসকলৰ লিভাৰ cirrhosis হৈছে তেওঁলোকেও সেই ৰোগৰ পৰা উপশম পাব পাৰিব কি ধুনীয়া এটা ক্ৰিষ্টেল চাওকচোন আৰু এইসমূহ ক্ৰিষ্টেল আপুনি লগত ৰাখি থব তেতিয়া আপোনালোকে লিভাৰটো সুৰক্ষিত কৰি ৰাখিব পাৰিব কেমেৰাত চাগে অহা নাই আজি মোৰ লাইটটো অকণমান ইফাল হৈছে সেইকাৰণে হয়তো অহা নাই এইসমূহ ক্ৰিষ্টেল আপোনালোকে ব্যৱহাৰ কৰি আপোনালোকৰ লিভাৰটোক সুস্থ কৰি ৰাখিব পাৰিব ইয়াৰ উপৰি মই কৈছোঁৱেই চিকিৎসকে যিসমূহ পৰামৰ্শ দিছে সেইসমূহ আপোনালোকে মানি চলক আৰু ক্ৰিষ্টেলখিনি ব্যৱহাৰ কৰি চাওক নিশ্চয় সুফল পাব বিভিন্নজনে সুফল পাইছে গতিকে আপুনিও নিশ্চয় পাব আশা ৰাখিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে উপকৃত হ'ব খুব শৰ্ট ভিডিঅ' কিন্তু যিখিনি মই দেখুৱাব বিচাৰিছিলোঁ কম সময়তে দেখুৱাই দিছোঁ আৰু যদি সময় হয় খুব সোনকালে আপোনালোকৰ বাবে আৰু এটি ভিডিঅ' লৈ আহিম তেনেহ'লে আজিলৈ আহিছোঁ শুভৰাত্ৰি